মৰমৰ অকণি হয় মই আইমা পালোহি তোমালোকৰ আইমাৰ সাধু ঘৰ। তোমালোকে কোনে কোনে বাৰু ফুল ভাল পোৱা? ফুল সকলোৱে ভাল পায় নহয়, কিন্তু ফুলবিলাক গছৰ পৰা ছিঙি আনি নষ্ট কৰিব নাপায়, হয়নে? গছতে ফুলি থাকিলে কিমান ধুনীয়া দেখি নহয়। এই বতৰত দেখিছা নাই, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু একেবাৰে জাক জমক হৈ ফুলিছে। এইবিলাক দেখিছা, সৃষ্টিকৰ্তাই আমাৰ মনত আনন্দ দিবৰ কাৰণে ফুলবিলাক ফুলিবলৈ দিয়ে। কিন্তু আমি মানুহে কি কৰোঁ? গছ কাটোঁ, ফুলবিলাক ছিঙি টিঙি নষ্ট কৰিব পায় জানো? এই ধুনীয়া পৃথিৱীখন ধুনীয়াকৈ ৰাখিবলৈ আমি সকলোৱে যত্ন কৰিম নহয়, হয়নে নহয়? তোমালোক ভাল ল'ৰা ছোৱালী আৰু ভাল হৈ ডাঙৰ হ'বা, ডাঙৰ হৈ ভাল ভাল কাম কৰিবা আৰু গছ লতা তৰুতৃণ চবকে, জন্তু চৰাই চিৰিকটিক মৰম কৰিবা। তেহে আমি তোমালোক সকলোবিলাক এই পৃথিৱীখন শান্তিৰে বাস কৰিব পাৰিম, হয়নে? শুনা, এতিয়া এটা ধুনীয়া পদ্যমাতু ফুল লিখিছে দীপঙ্কৰ ডেকা ডাঙৰীয়াই। তেখেতৰ কিতাপ পদ্যৰ মৌকুহ নামৰ কিতাপখনত। ঠিক আছে, মই পঢ়ি পেলাই শুনাই দিওঁ দেই। শুনা। ফুলনিৰ ফুলপাহ ছিঙিবলৈ বুলি নহ'বা নিঠুৰ তুমি দুয়ো হাত মেলি, ৰঙা নীলা হালধীয়া আলসুৱা পাহি ছিঙিলে দুনাই বাৰু মাৰিবনে হাঁহি? ফুলৰ মুহত পৰি হৈ আকৌ লোৱা, অকাৰণে ছিঙা কিয় ফুল মোহনীয়া? যদিহে নাথাকে ফুলে ধৰণী শুৱাই, কোনেনো ৰাখিব ধৰা সজাই পৰাই? ভাল ল'ৰা, ৰুবা তুমি এটি দুটি পুলি, বৰণীয়া ফুলবোৰ উঠে যেন ফুলি। তাতে থাওক পখিলাই নাচি ৰুণু ঝুন, ভোমোৰাই গাই যাওক গুণ গুণ গুণ। কেনেকুৱা লাগিলে পদ্যটো? ভাল লাগিছে চাগে নহয়? আজিলৈ আহোঁ, কাইলৈ আকৌ স্কুল আছে, যাব লাগিব নহয়। বাই বাই, বাই বাই। সকলো কুশলে থাকা দেই, আকৌ লগ পাম।